আচলতে বিহু বুলি ক'লে গাঁৱৰ পৰিৱেশে মেইন আৰু সেইকাৰণে ঢপলিয়াই অহা বুলিয়ে যে কয় বিহু বুলি আৰু ময়ো ঢপলিয়াই আহিলোঁ। নমস্কাৰ সকলোলৈ, মোৰ বিজয় ব্লগ চেনেলটিলৈ সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া কামলৈ আহি আছোঁ আৰু মন্দিৰৰ পৰা বাহিৰে বাহিৰে অফিচলৈকে আহিলোঁ, কাৰণ যিহেতু আজি অফিচ খোলা আছে, গতিকে হাফ হ'ব আৰু দুপৰীয়া টাইমতে গুচি যাম। তাৰপিছত হয়তো ঘৰলৈ যাম, আপোনালোকক সকলোখিনি দেখাম, ঘৰত যাম কি কৰিম কি নকৰিম সকলোখিনি। আৰু বিহুৰ সকলোলৈ বহুত বহুত আন্তৰিকতাৰে শুভকামনা জনাইছোঁ। সকলোৰে ৰঙালীৰ ৰঙেৰে জীৱনটো সকলোৰে ৰঙীন হওক, ভালে থাকক, প্ৰভু ভগৱন্তই সকলোকে ভালে ৰাখক, বছৰটো ভালে কুশলে পাৰ কৰাওক। আৰু বলক তাৰপিছতে এয়া সোনকালে ওলালোঁ, এয়া বজাৰ কৰিলোঁ আৰু জেতুকা নিকিনাকৈনো কেনেকৈ থাকোঁ, গতিকে জেতুকা দেখাৰ লগে লগে কিনি ল'লোঁ একমুঠি জেতুকা। তাৰপিছতে আৰু অকণমান বজাৰ কৰিবলগীয়া আছে, কাপোৰৰ বজাৰ। গতিকে বলকচোন চাওক, বজাৰত ইমানেই ভিৰ আছিলে উৰুকাৰ দিনাখন। আৰু এয়া ঘৰত যিহেতু মা আছে, শাহু মা, মাৰ কাৰণে কিবা এটা নিবই লাগিব আৰু কিবা কিবি আছে দুটামান, বজাৰ কৰি লওঁ সকলোখিনি। কোনোমতে আহি ঘৰ পাইছোঁহি আৰু এয়া বহুত কিবা কিবি বজাৰ কৰিয়ে আছোঁ আজি দুদিন ধৰি, কাৰণ ঘৰত যাম যেতিয়া সকলোকে কিবা এটা দিব নাপালে মনটো বেয়া লাগে আৰু সৰু সুৰাকৈ দুই এটা কিনিছোঁ সকলোৰে কাৰণে। আৰু এতিয়া আহি ঘৰ পালোঁহি আৰু অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছতে আপোনালোকক দেখাই আছোঁ। আৰু এয়া অকণমান ফ্ৰেছ হৈ খাই বৈ ল'লোঁ। তাৰপিছতে এয়া গধূলি প্ৰায় 5:30 মানে বাজিবৰ হ'ল আৰু অকণমান তেল পিঠাও বনালোঁ। আহি পুৱাই ঘৰলৈ কিবা এটা বনাই নিলে ভাল লাগে আৰু এই পিঠা কেইটামান বনালোঁ আৰু লগতে জেতুকাখিনিও এতিয়া পিচি কৰি ল'লোঁ, কাৰণ যিহেতু ইয়াতে লগোৱাৰ একেবাৰে টাইম নাই, গতিকে তাতেই লগামগৈ, চাওঁ ৰাতি পাৰোঁনে নোৱাৰোঁ যায়। আৰু সেয়া ঘৰত যাওঁ। ঘৰত আজি আচলতে মোৰ ভাইটি বোৱাৰীহঁত আৰু ভাগিনটো আছেই, গতিকে আমি গোটেইকেইটা ওলাইছোঁ ঘৰলৈ বুলি। আৰু মায়ে হয়তো খুব ভাল পাব, কাৰণ মায়ে মানুহ যোৱা বুলি ক'লে খুবেই ভাল পায়, মোৰ মা শাহু মায়ে। আৰু সেয়া গৈ থাকোঁতেই দেখা পালোঁ উৰুকাৰ দিনাখনে এয়া চাওক, সৰু সৰু ল'ৰা ছোৱালীয়ে ক'ৰবাত হুঁচৰি গাই হয়তো আহিছে, তেওঁলোকে কিবা কম্পিটিশ্যনো হ'ব পাৰে নাজানো, কিন্তু খুব ভাল লাগিল তেওঁলোকক দেখা পাই এনেকৈ। আৰু ওচৰতে বজাৰ এখন আছিলে ঘৰ পোৱাৰ আগতে, তাতে অকণমান বজাৰ কৰি ল'লোঁ, যিহেতু ঘৰলৈ গ'লে কিবা কিবি ওলাই থাকে বজাৰ, শেষেই নহয়। এয়া আমি গোটেইবোৰ আহিছোঁ আজি বিহু বুলি ঘৰলৈ আৰু কৰি মেলি এতিয়া পামগৈ লাহে লাহে। এয়া ঘৰ পালোঁগৈ, পোৱাৰ পিছতেই যিহেতু ভাইটিৰ ল'ৰাকেইটা সৰু সৰু, গতিকে সিহঁত টোপনি যাব, মই গৈ পাই এয়া ৰন্ধা বঢ়াত লাগি গ'লোঁ। আৰু গাঁৱত আচলতে গেছ থাকিলেও মই জুইত ভাত বনাই বা কৰি খুবেই ভাল পাওঁ, খৰিত। আৰু এয়া জুইতে ভাত বহাই দিলোঁ আৰু কিবা কিবি মাছ মাংস অকণমান লৈ গৈছিলোঁ, এয়া মাংসৰ তৰকাৰী বনালোঁ আৰু মাছো লৈ গৈছোঁ, মাছখিনি ফ্ৰাই কৰিম মাংসখিনি হোৱাৰ পিছতে। এয়া মাছখিনি ফ্ৰাই কৰিছোঁ আৰু এয়া হোৱাৰ পিছতে খাই বৈ ল'লোঁ গোটেইকেইটাই একেলগে। আচলতে খোৱাৰ ভিডিঅ'টো দিবলৈ নহ'লেই, ইমানেই ব্যস্ত হৈ গ'লোঁ, ওচৰৰ মানুহ আহিলে আৰু খাই বৈ এয়া ৰাতি শুবৰ কাৰণে এয়া একেলগে শুইছে, বিচনা দুখন জইন কৰি এনেকৈ। তাৰপিছত এয়া ৰাতিপুৱা হ'ল, বিহু আজি গৰুৰ বিহু, গতিকে ৰাতিপুৱাই মই জেতুকাখিনি, পিছা জেতুকাখিনি হাত দুখনত লগাই লৈছোঁ আৰু এখন হাত ধুই পেলাই এখনত লগাই থৈ দিছোঁ আৰু ঘৰৰ কামখিনি কৰি লৈছোঁ, সাৰা মোচা কামখিনি। আচলতে এইকণেই ফূৰ্তি, এইকণেই আনন্দ। আৰু বিহুৰ দিনাখন এয়া মাহ হালধি দি গা ধোৱাৰ যিহেতু নিয়ম আছে, মই মাহ অকণমান তিয়াই থৈ দিছিলোঁ আৰু এয়া কেঁচা হালধি। আমাৰ ঘৰত যিহেতু গৰু নাইকিয়া, গতিকে এনেকৈ গৰুৰ গাৰ পৰা যিটো মাহ হালধি সানা যায়, সেইটো ছালৰ কাৰণে খুবেই ভাল বুলি কয়, খৰ খজুৱতিৰ কাৰণে। আৰু এয়া এনেকৈ এতিয়া গৰু নাই যিহেতু মাহ হালধিখিনি পিচি পেলাই অকণমান তেল দিছোঁ, এইখিনি দিয়ে এতিয়া সকলোৱে আমি গোটেইকেইটাই অকণ অকণ দি গা ধুম চবেই। আৰু ময়ো এনেকৈ মুখত লগাই ল'লোঁ আৰু গোটেই গাতে এয়া সানি পেলাই গা চাখিনি ধুই আহিলোঁ। আচলতে বিহুৰ দিনাখন ডাঙৰক এবাৰ সেৱা কৰাটোৱেই মেইন, আৰু ময়ো ধূপডাল জ্বলাই ল'লোঁ। ধূপডাল জ্বলাই মা বাহিৰতে বহি আছে, গতিকে মাক এটা সেৱা কৰিলোঁ। মাৰ অবিহনে ঘৰখন যেন একোৱেই নাই আৰু মায়ে সদায় ভালে থাকক, তাকেই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। এয়া মাৰ কাৰণে কিবা এটা আনিছোঁ আৰু সৰু এটা কিবা এটা কিনি লৈ আহিছোঁ, যিহেতু বিহু আৰু আজি গৰু বিহুৰ দিনাখন আমি কিবা এটা সৰু সুৰা হ'লেও নতুন কাপোৰ পিন্ধা যায়, গতিকে মাৰ কাৰণে অকণমানিকৈ কিবা এটা আনিছোঁ আৰু আপোনালোকক দেখাইছোঁ।
আৰু এয়া মাৰ কাৰণে অকণমান এয়া কাপোৰযোৰ আনিলোঁ, গতিকে মাক এতিয়া পিন্ধিব দিম। মায়ে একেবাৰে বেয়া পায়, আনিব নালাগে বুলিয়ে কয়, তথাপিতো মনটোৱে নামানে। প্ৰত্যেকটো বিহুতেই কিবা এটা দিবৰ কাৰণে চেষ্টা কৰোঁ। বিহু বুলিয়ে নহয়, কিবা এটা ঘৰখনলৈ গ'লে মাৰ কাৰণে নিব মন যায়। আৰু এয়া প্ৰসাদখিনি যোগাৰ কৰিছোঁ, সকলোকে চাহখিনি দিলোঁ। চাহ দি পেলাই এতিয়া নামঘৰত যাব লাগিব, যিহেতু মায়ে নোৱাৰে, গতিকে মই প্ৰসাদখিনি ধুই দিলোঁ। আৰু এয়া মই নিয়া কাপোৰযোৰে মায়ে পিন্ধিছে। আচলতে মোৰ শাহু মা খুবেই মৰম, আৰু তেওঁৰ নিচিনা মানুহ এগৰাকী মই শাহু হিচাপে পাই মই বহুত সুখী। এয়া নামঘৰ পালোগৈ যায়, আৰু নামঘৰত এয়া পুথিপাঠ হৈ আছে। মই সেৱাভাগ লৈ এতিয়া ঘৰলৈ যাম, যিহেতু ঘৰত আলহী আছে, গতিকে তেওঁলোকক খোৱা যোগাৰ দিব লাগিব। সেইটো কাৰণে অকণমান নামঘৰত সেৱাটো জনাই মই এতিয়া ঘৰলৈ আহিলোঁ। আহি পাই সকলোকে খোৱা বোৱাখিনি দিলোঁ। জলপান খালে সকলোৱে আজি বিহু বুলি, আৰু ভাতো অলপ বনাইছিলোঁ, জলপানো খালে ভাতো খালে সৰু ল'ৰা ছোৱালীকেইটাই। আৰু এয়া সাজি কাচি অকণমান ওলাইছোঁ, কাৰণ বিহু যেতিয়া একণ মনৰ হেঁপাহ আৰু মনৰ চখ, এইকণেই আচলতে বহাগ, এইকণেই আমাৰ ৰঙালী। আৰু এয়া ময়ো অকণমান সাজি কাচি খুৰাৰ ছোৱালীকেইজনীৰ লগত একেলগে হৈ পাছফালে আহিছোঁ। এতিয়া বিহুৰ ধেমালি কৰিম। আচলতে বিহু বুলি ক'লে গাঁৱৰ পৰিৱেশে মেইন, আৰু সেইকাৰণে ঢপলিয়াই অহা বুলিয়ে যে কয় বিহু বুলি, আৰু ময়ো ঢপলিয়াই আহিলোঁ। আৰু আচলতে মই এনেকৈ থাকি খুবেই ভাল পাওঁ। এয়া আমি গোটেইকেইজনীয়ে এতিয়া অকণমান নাচিম, ফূৰ্তি কৰিম, ধেমালি কৰিম। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে, আন্তৰিকতাৰে ধন্যবাদ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিও জনাব কেনেকুৱা পালে। আকৌ লগ পাম নতুন ভিডিঅ' এটাৰে। আজিলৈ আহিছোঁ, ধন্যবাদ।